শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শিক্ষা ক্ষেত্ৰত ষ্টুডেণ্ট ট্ৰান্সফাৰ কৰিবলৈ গৈ আপুনি বাৰু থমকি ৰৈছে নেকি? বিভিন্ন সমস্যাই দেখা দিছে নেকি? যেনে ধৰক ছাত্ৰগৰাকীয়ে ক'ত পঢ়িব আপুনি নাজানে। দ্বিতীয়তে ট্ৰান্সফাৰ কৰিলে বেলেগ এখন স্কুলত, নাম ভৰ্তি কৰিলে বেলেগ এখন স্কুলত। তৃতীয়তে ছাত্ৰজনে ৰিজাল্ট বা চাৰ্টিফিকেট একোৱেই নিয়া নাই, সেইগৰাকী ছাত্ৰক কি কৰিব যিহেতু ড্ৰপ বক্স অপশ্যন নাই। চতুৰ্থতে ছাত্ৰগৰাকীয়ে পৰীক্ষাই দিয়া নাই, এতিয়া কি কৰিব? আৰু পঞ্চমত পঢ়িব বিচৰা বিদ্যালয়খন শিক্ষা ক্ষেত্ৰত নাই। আপুনি তেনে ছাত্ৰৰ ক্ষেত্ৰত কি কৰিব যিহেতুকে ড্ৰপ বক্স অপশ্যনেই নাই? গতিকে সকলোবোৰৰ সমাধান এই ভিডিঅ'টোত পাব, শেষলৈকে মন দি চাব। প্ৰথমতে আমি বুজা উচিত ড্ৰপ বক্স অপশ্যনটো কিয় উঠাই দিয়া হ'ল। এই বৰ্ষৰ আগলৈকে ড্ৰপ বক্স যেতিয়া আছিলে, সেই ড্ৰপ বক্সত আপোনালোকে হায়াৰ ক্লাছটো ড্ৰপ বক্সত সোমাই দিয়াৰ ফলত এটা হিউজ নাম্বাৰ অফ ষ্টুডেণ্ট ড্ৰপ বক্সত সোমাই থাকি গৈছিল। আৰু যিখন হায়াৰ ক্লাছৰ স্কুল অৰ্থাৎ নতুন স্কুলখনে ড্ৰপ বক্সৰ পৰা নি তেওঁলোকে নতুনকৈ এড কৰি দিয়ে। তাৰ ফলত এই ড্ৰপ বক্সৰ ষ্টুডেণ্টখিনি ড্ৰপ বক্সতে থাকি গৈছিল। গতিকে সেই ষ্টুডেণ্টখিনিৰ এটা প্ৰপাৰ ট্ৰেকিং হোৱা নাছিল। সেইবাবে এইবাৰ যাতে ষ্টুডেণ্টখিনি প্ৰপাৰ ট্ৰেকিং হয়, সেইবাবে ড্ৰপ বক্স অপশ্যনটো উঠাই দিয়া হৈছে। অৰ্থাৎ ট্ৰান্সফাৰ হ'বলগীয়া স্কুলখনে এইবাৰ আপোনাক ফোন কৰিব, ফোন কৰি পেলাই আপোনাক ক'ব যে বাইদেউ বা ছাৰ আপোনালোকে এই ষ্টুডেণ্টকেইটা আমাৰ স্কুললৈ ট্ৰান্সফাৰ কৰি দিয়ক। যেতিয়া আপুনি ট্ৰান্সফাৰ কৰি দিব, তেতিয়া আকৌ কোনো ড্ৰপ বক্সৰ কথাই নাথাকিব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে পজিটিভলি লৈ এই কাৰ্যখিনি সম্পাদন কৰিব। নতুন বিদ্যালয়ৰ আহ্বান মৰ্মে আপুনি আপোনাৰ ছাত্ৰজনক সেই বিদ্যালয়খনলৈ ট্ৰান্সফাৰ কৰি দিলে। অৰ্থাৎ আপুনি যে জনা নাছিল কোনখন বিদ্যালয়ত যাব, সেই সমস্যাটোৰ সমাধান হ'ল। এতিয়া আহোঁ দ্বিতীয় সমস্যাটোলৈ। দ্বিতীয় সমস্যাটো হ'ল আপুনি নজনাকৈ আপোনাৰ ষ্টুডেণ্টকেইটা বেলেগ এখন বিদ্যালয়ত ট্ৰান্সফাৰ কৰি দিলে। এতিয়া কি কৰিব? ছাত্ৰজনে এতিয়া আপোনাক বাৰে বাৰে ফোন কৰি আছে, বাইদেউ মই বেলেগ এখন স্কুলত এডমিশ্যন ল'লোঁ, ছাৰে আপোনাক ট্ৰান্সফাৰ কৰি দিব দিছে। আপুনি কি কৰিব? আপুনি নিজস্বকৈ কৰিবলগীয়া একো নাই। আপুনি যিখন বিদ্যালয়ত ট্ৰান্সফাৰ কৰিছিলে সেই বিদ্যালয়খনৰ প্ৰধান বা সহকাৰীক ফোন কৰক। ফোন কৰি পেলাই কওক যে ছাৰ, মোৰ ছাত্ৰকেইটা আপোনাৰ বিদ্যালয়লৈ মই পঠিয়াই দিছিলোঁ, আপুনি কাইণ্ডলি ৰিভাৰ্ট বেক কৰি দিয়ক। অৰ্থাৎ ৰিভাৰ্ট বেক কেনেদৰে কৰিব? সেইখন স্কুলে লগ ইন কৰিব। লগ ইন কৰাৰ পাছত এই ওপৰৰ স্ক্ৰীণত দেখুওৱাৰ দৰে ড্ৰপ বক্স ষ্টুডেণ্ট এলাৰ্ট দেখিব। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ কিমানখিনি ষ্টুডেণ্ট সেইখন স্কুলত সোমাই আছে সেই ষ্টুডেণ্টৰ লিষ্টখন খোল খাই যাব। সেইটো অপশ্যন তেওঁলোকে ড্ৰপ বক্সতো ক্লিক কৰি পাব পাৰে। তাতে ভিউত ক্লিক কৰিব। ভিউত ক্লিক কৰাৰ লগে লগে সেই পাৰ্টিকুলাৰ স্কুলখনৰ পৰা কিমান ষ্টুডেণ্ট আহিছে সেই ষ্টুডেণ্টৰ লিষ্ট খোল খাই যাব। তাৰ পাছত সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টকেইটা ছিলেক্ট কৰিব। ছিলেক্ট কৰি লৈ স্ক্ৰীণত দেখুওৱাৰ দৰে ৰিভাৰ্ট বেক ষ্টুডেণ্ট সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আৰু এখন স্ক্ৰীণ খোল খাই যাব। তাত আপুনি এটা ৰিমাৰ্ক দিব লাগিব, অৰ্থাৎ নট এডমিটেড দি ৰিভাৰ্ট বেক কৰি। এতিয়া আহোঁ তৃতীয়, চতুৰ্থ আৰু পঞ্চমটো সমস্যা। ছাত্ৰগৰাকীয়ে পৰীক্ষাই দিয়া নাই। আন এগৰাকী ছাত্ৰই এই বৰ্ষটোত বিদ্যালয়লৈ অহা নাই। আন এগৰাকী ছাত্ৰ আকৌ যিখন বিদ্যালয়ত এডমিশ্যন ল'লে সেইখন বিদ্যালয় শিক্ষা ক্ষেত্ৰতে নাই। গতিকে তেনে ক্ষেত্ৰত আমি কি কৰিম? মনত ৰাখিব, পুনৰ ষ্টুডেণ্ট মেনেজমেণ্টত যাব। ষ্টুডেণ্ট মেনেজমেণ্টত গৈ এইবাৰ ট্ৰান্সফাৰ নহয়, এইবাৰ প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছত যাব। প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত পাৰ্টিকুলাৰ ক্লাছটো খোল খাব। তাতে ভিউ বুলি থাকিব। ভিউ অপশ্যনটোত ক্লিক কৰিব। ভিউ অপশ্যনটোত ক্লিক কৰাৰ পাছত গোটেই ষ্টুডেণ্টৰ লিষ্টখিনি খোল খাই যাব। গোটেই ষ্টুডেণ্টৰ লিষ্টখিনি খোল খাই যোৱাৰ পাছত আপুনি সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটো, অৰ্থাৎ যিগৰাকী ছাত্ৰই আপোনাৰ পৰীক্ষা দিয়া নাই বা বহু দিনৰ পৰা এবচেণ্ট আছে, সেই ষ্টুডেণ্টগৰাকী ছিলেক্ট কৰিব। ছিলেক্ট কৰি লৈ যদি সেই ছাত্ৰগৰাকী প্ৰকৃততে অহা নাই, তেতিয়াহ'লে তেওঁ নিশ্চয় ড্ৰপ আউট হ'ব। গতিকে ছিলেক্ট কৰি ড্ৰপ আউট অপশ্যনটোত ক্লিক কৰি দিব। আনহাতে আন এগৰাকী ছাত্ৰই যদি যিখন স্কুলত এডমিশ্যন লৈছে সেইখন স্কুল শিক্ষা ক্ষেত্ৰত নাই, তেওঁক ছিলেক্ট কৰি লৈ এডমিটেড টু প্ৰাইভেট স্কুল কৰি দিব। আন এগৰাকী ছাত্ৰ বহু দিনৰ পৰা এবচেণ্ট আছে, তলত চাব আপুনি অপশ্যন আছে লং এবচেণ্টি, অৰ্থাৎ বহু দিনৰ পৰা এবচেণ্ট আছে, আপুনি তাতে ছিলেক্ট কৰি দিব।
আনহাতে আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকে ছিজনেল কিছুমান কামৰ বাবে এই ঠাইৰ পৰা আন ঠাইলৈ গুচি যায় গতিকে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টজনে সিলেক্ট কৰি লৈ ছিজনেল মাইগ্ৰেশ্যন এটা অপশ্যন আছে তলত সিলেক্ট কৰি তাত ক্লিক কৰি দিব এইখিনিতে এটা কথা মন কৰিব যিহেতুকে এপ্ৰিল মাহ আৰু এডমিশ্যন চলি আছে গতিকে আপোনালোকে ড্ৰপ আউট লং এবচেণ্টি মাইগ্ৰেটেড এই অপশ্যনকেইটাৰ ক্ষেত্ৰত কিছু সময় ৱেইট কৰক কেইদিনমান পাছত যেতিয়া ক'তো এডমিশ্যন নলয় তেতিয়া আপোনালোকে এই অপশ্যনকেইটা এপ্লাই কৰি ছাত্ৰ বা ছাত্ৰীগৰাকীক সেই পাৰ্টিকুলাৰ ক্লাছটোৰ পৰা আঁতৰাব পাৰিব সেই বিশেষ দুই এগৰাকী ছাত্ৰ বা ছাত্ৰী থাকিলেও আপোনালোকে প্ৰমোশ্যন আৰু নিউ এডমিশ্যনৰ কামখিনি কৰিব পাৰিব গতিকে প্ৰমোশ্যন এনেদৰে আপোনালোকৰ হায়েষ্ট ক্লাছটোৰ কামখিনি কৰি নেক্সট তলৰ ক্লাছসমূহৰ প্ৰমোশ্যন কৰিব পাৰে প্ৰমোশ্যন কৰাৰ পাছত নতুন যিখিনি ষ্টুডেণ্ট আছে এড কৰিব পাৰে প্ৰমোশ্যনৰ বাবে পুনৰ ষ্টুডেণ্ট মেনেজমেণ্টত যাব একেই প্ৰক্ৰিয়া প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ লিষ্টখন খোল খাই যাব আপুনি ষ্টুডেণ্টকেইটা চিলেক্ট কৰিব যিকেইটা ষ্টুডেণ্ট প্ৰমোট কৰিব চিলেক্ট কৰি তলৰ প্ৰমোট অপশ্যনটোত ক্লিক কৰি দিব প্ৰমোট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ক্লাছ চিলেক্ট কৰিবলৈ দিব ক্লাছটো চিলেক্ট কৰিব কোনটো ক্লাছত প্ৰমোট কৰিব তাৰপিছত ছাবমিট কৰি দিব তাৰপিছত ক্ৰমান্বয়ে এড নিউ ষ্টুডেণ্ট এড কৰাৰ বাবেও একেই প্ৰক্ৰিয়া ষ্টুডেণ্ট মেনেজমেণ্টত যাব 2 নম্বৰ অপশ্যনটো চাব এড নিউ ষ্টুডেণ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ফৰ্মখন খোল খাই যাব ফৰ্মখন ফিল আপ কৰিব নেম অফ দ্য ষ্টুডেণ্ট জেণ্ডাৰ এটচেট্ৰা যিমান আছে আপোনালোকে গোটেইখিনি ফিল আপ কৰিব ফিল আপ কৰাৰ পাছত তলত চাব নেক্সট গোটেইখিনি ফিল আপ কৰিব তাৰপিছত নেক্সট মাৰিব মনত ৰাখিব যদি ফিল আপ কৰা নহয় তেতিয়া নেক্সট মাৰিলেও আপোনাৰ স্ক্ৰীনটো নাযাব গতিকে ফিল আপ কৰি নেক্সট মাৰি গৈ ছেভ কৰি যাব আৰু যদি কিবা সমস্যা পায় আপোনালোকে কমেণ্টত জনাব নিশ্চয় তাৰ উত্তৰ দিয়া হ'ব ধন্যবাদ